Hello guys, welcome to my YouTube channel. আশা কৰো সকলোৱে ভাল আৰু মোৰো ভাল আৰু মই ওলাই ললো যাও মোৰ লগৰজনী ঘৰলে মোৰ স্কুল ফ্ৰেন্ড আজি লগ পাম বহুত দিনৰ পিছত বহুত ভাল লাগি আছে আৰু মই ওলাই হৈ গলো ৰেডি আৰু এতিয়া যাব লৈছো মই আৰু মই গৈছো পথাৰেদি গলে অলপ ওচৰে হয় সেইকাৰণে পথাৰেদি গলোগে আৰু ৰাস্তা দি বহুত দূৰ ঘূৰিব লাগে আৰু লগো নাছিলে সেইকাৰণে পথাৰেদি আহিলো আৰু লগৰজনীও আহিছে মোক নিবলে আগবঢ়াই তাই পথাৰেদি আহি আছে আৰু ময়ো গৈ আছো এতিয়া আৰু বতৰ চাকচোন ইমানে ডাৱৰীয়া কৰিছে আৰু বৰষুণো এটোপাল দুটোপালকে পৰিছে আৰু ময়ো যিমান পাৰিছো সিমান সোনকালে যাবলৈ চেষ্টা কৰিছো যিহেতু মই ছাতিও লৈ যোৱা নাই আৰু এতিয়া মই গৈ আছো আৰু এতিয়া পাৰ হৈছো নদী যেহেতু মোৰ লগৰজনী ঘৰলে যাবলৈ মানে নদীখন পাৰ হ'ব লাগে আৰু যেহেতু মই পথাৰেদি আহিছো আৰু পথাৰেদি গৈছো কাৰণ এতিয়া নদীখন পাৰ হ'ব লাগিব আৰু মই মোৰ লগৰজনীকো লগ পালো তাই আকৌ ছাতিটো লৈয়ে গৈছিলে বৰষুণ পৰাৰ কাৰণে সেইজনী হাতত চপ্পলো উঠাই লৈছে মোৰ এতিয়াহে ভিডিঅ'টো চাই লৈ পিনি হাঁহি উঠিছে আৰু তাই মুখখনো ঢাকি দিছে ছাতিটো দি ভিডিঅ' কৰি আছো বুলি গম পাই আৰু ইয়া নদীখন পাৰ হৈ গলো তাৰ পাছতে ইফালে এতিয়া গৈ আছে ট্ৰেইন মানে ট্ৰেইনৰ আলিৰ পৰা হেতৰ ঘৰ বেছি দূৰ নহয় আৰু আমিও গৈ থাকোতে ইয়াত ট্ৰেইন গৈ আছিলে ভাবিলো আপোনালোককো দেখুৱাই দিওঁ আৰু ইয়াত গৈ আছে ট্ৰেইন আৰু আমিও গৈ আছো এতিয়া লগৰজনী ঘৰলে আৰু লগৰজনী ঘৰত বহুত সময় বহি কথা বতৰা পাতিলো তাৰ পৰা খাই বৈ আমি এতিয়া ওলাই আহিছো অলপ ফুৰুংগে মানে মই ঘৰলৈও আহিবলৈ ওলাই আহিছো আৰু এইফালে আমাৰ টিকলিজনী আৰু লগতে আপোনালোককো দেখুৱাই দিম আজি আমাৰ হাৰমতি ষ্টেচন আৰু আমি পাই গলোহি ষ্টেচন এয়া দুইজনী এতিয়া ওপৰলৈ উঠিবলৈ গৈ আছে লগতে আমিও গৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে ট্ৰেইন আহিছে আহা ভাল লাগিছে হয় নাই আহা ঐ ট্ৰেইন আহিব বুলি ইঞ্জিনটোকে আয়ো আমাৰ ইমান দীঘল ট্ৰেইনখন আহিছে এতিয়া আমতিলে চক্কৰ নাহিলে যিজনী তাত ওপৰত একেবাৰে হেয়া একেবাৰে এয়া ওখ হৈছে এয়া পাহাৰ নহয় জানো হা নে গছ পাহাৰ সেইজনী তল পালেগে গৈ বলা হাৰমতি জংচং কৰোণা চিজনত
আৰু এইফালে হৈছে টিকেট কটা মানে ট্ৰেইনৰ টিকেট কটা কাউণ্টাৰ। আমি এতিয়া তললৈ নামি গৈ আছোঁ। প্ৰথম যোনফালে মানে আমি ষ্টেচনলৈ উঠি আহোঁ, এতিয়া সেইফালে আমি নামি গৈ আছোঁ। আৰু তাত বহুত ধুনীয়া ধুনীয়া ফুল গছ ৰুই থোৱা আছে, দেখিছে নহয় ইমান ধুনীয়া ধুনীয়া ৰুই থৈছে। আৰু বতৰটো ডাৱৰীয়া যে সেইকাৰণে ভিডিঅ'টো ইমান ভালদৰে ক্লিয়াৰো হোৱা নাই। যিমান পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আমি এতিয়া গৈ আছোঁ তললৈ নামি। বাকী এফালে চোৱা। আগত এফালে ভাঙি দিলে ন। আৰু অলপ সময় ৰখিলোঁ তলতে, ৰখি ফটো মাৰিলোঁ। আৰু ফটো মাৰি এতিয়া আমি ওপৰলৈ যাবলৈ লৈছোঁ, যিহেতু সময়ো বহুত হৈ গৈছিলে, মোৰো ঘৰলৈ আহিবলৈ ভাল হৈছিলে। লাগিছে আৰু এতিয়া আমাৰ দেখিছে নহয় কণমানিজনী, চবতকৈ আগতীয়াকৈ তাইয়ে গৈছে। ফুৰিবগে চাবা। বডিগাৰ্ড আমাৰ বডিগাৰ্ডৰ স্বাস্থ্য দেখিছে নাই। আৰু এফালে ধুনীয়াকৈ বহিছে ফটো মাৰিবৰ কাৰণে। আৰু মই এফালে ভিডিঅ' শ্বুট কৰি আছোঁ আৰু ধুনীয়াকৈ প'জ দি দিছে। ফটো মাৰিছা নি? চাওঁ মই মাৰি দিওঁ। এফালে চোৱা দুইজনীয়ে। দেহা এফালে চোৱা। আৰু এখন দুখন ফটো মাৰি লৈ এতিয়া মোক থৈ গ'লহি আমাৰ ঘৰলৈ অহা ৰাস্তাৰ ওচৰত। দুইজনী আহি মোক আগবঢ়াই থৈ গ'লহি আৰু সিহঁতকো মই টাটা বাই বাই দি ঘৰলৈ আহিবলৈ ল'লোঁ। আৰু বহুত দিনৰ পিছত লগ পাই বহুত ভাল লাগিলে। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে লাইক কমেণ্ট। আৰু যিসকলে নতুনকৈ মোৰ চেনেলৰ আজি ভিডিঅ' চাইছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।